নমস্কাৰ, ট্ৰেণ্ড অসমলৈ আকৌ পুনৰবাৰ স্বাগতম। মই পাঞ্চল। দেশৰ শিক্ষা ব্যৱস্থাক লৈ পুনৰ এবাৰ গুৰুত্বৰ প্ৰশ্ন উত্থাপন হৈছে। অভিযোগ অনুসৰি বিগত কেইবাবছৰ ধৰি চৰকাৰী বিদ্যালয় বন্ধ হোৱা দেখা পোৱা গৈছে। আনহাতে বহু বিদ্যালয় এতিয়াও আন্তঃগাঁথনিক ব্যৱস্থা অত্যন্ত দুৰ্বল হৈ আছে। ভাঙি পৰা ছাদ, জৰাজীৰ্ণ শ্ৰেণীকোঠা পৰ্যন্ত সুবিধাৰ অভাৱ, এইবোৰৰ মাজতে ছাত্ৰ ছাত্ৰী শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য হোৱা অভিযোগো উঠিছে। এই পৰিস্থিতিৰ মাজতে 15 আগষ্টৰ বিদ্যালয়ৰ ছাদৰ পৰা কেইবাটাও ষ্টুডেণ্ট পৰি গৈছে। পৰি যোৱাৰ পিছত এজনৰ মৃত্যু হোৱা দেখা খবৰ পাইছোঁ বা জানিছোঁ। তেন্তে বিষয়টো তদন্তৰ গুৰুত্ব। অৱশ্য ঘটনাটোৰ সঠিক কাৰণ চৰকাৰী তদন্তৰ জৰিয়তে স্পষ্ট হ'ব লাগে। এতিয়া প্ৰশ্নটো হ'ল, যদি চৰকাৰী কাৰ্যালয়সমূহ আধুনিক আৰু সজ্জিত কৰিব পাৰি, তেন্তে ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়ৰ ঘৰুৱা সুৰক্ষিত কৰা, উন্নত কৰা কৰিব নোৱাৰি নেকি? এজন ছাত্ৰৰ জীৱনত মূল্য কোনো চৰকাৰী আঁচনি বা বাজেটৰ সংখ্যাৰ কম হয় নেকি? বিদ্যালয়ৰ হৈছে দেশৰ ভৱিষ্যত গঢ়াৰ স্থান। সেই বিদ্যালয়ৰ ছাদৰ পৰা ছাত্ৰ ছাত্ৰী বিপদৰ কাৰণ হৈ পৰে, তেন্তে ইয়াৰ ডাঙৰ ব্যৰ্থতা আৰু কি হ'ব পাৰে? সেয়ে চৰকাৰৰ ওচৰত আমাৰ স্পষ্ট দাবী, জৰাজীৰ্ণ বিদ্যালয়ৰ মাজত তৎক্ষণাতে বিদ্যালয় হওক আৰু বিপদজনক ছাদ আৰু শ্ৰেণীকোঠা তৎক্ষণাতে মেৰামতি হওক আৰু বিদ্যালয়ৰ কৰাৰ সিদ্ধান্ত স্বচ্ছ জনসাধাৰণৰ আগত প্ৰকাশ হওক। যিকোনো বিদ্যালয়ৰ সুৰক্ষাৰ গাফিলতিৰ ফলৰ পৰা ছাত্ৰ ছাত্ৰীৰ ক্ষতি হ'লে দায়ী ব্যক্তিৰ বিৰুদ্ধে তদন্ত আৰু আইন ব্যৱস্থা গ্ৰহণ কৰা হওক। চৰকাৰী কাৰ্যালয় এখন দেশৰ ভৱিষ্যত গঢ়ি নোতোলে। সুৰক্ষিত মানুষ সম্ভৱ বিদ্যালয়ে দেশৰ ভৱিষ্যত গঢ়ে। চৰকাৰৰ প্ৰতি তীব্ৰ প্ৰশ্ন, অফিচ যদি হাই ফাই হ'ব পাৰে, তেন্তে আমাৰ ল'ৰা ছোৱালীৰ স্কুল কিয় সুৰক্ষিত হ'ব নোৱাৰে বা উন্নতি হ'ব নোৱাৰে? এইটো আপোনালোককো প্ৰশ্ন। আপোনালোকেতো চৰকাৰক আনিছে বা আমি সকলোৱে আনিছোঁ, খালি আনিলেওতো কাম নহ'ব। স্কুলবোৰৰ ব্যৱস্থা ভাল কৰি নলয় কিয়? এইটো মেইন প্ৰশ্ন। এতিয়া যদি বেছি কিবা কওঁ, আপোনালোকেতো যিবোৰ আছে বিজেপিৰ চাটুকৰ্তা, মানে বিজেপিৰ অন্ধভক্তবোৰতো বেয়াই পাব। বাদ দিয়ক, বেছি কিবা নকওঁ। আমাৰ এটাই দাবী, স্কুলবোৰ ভাল কৰক। ট্ৰেণ্ড অসম নিউজ নামৰ চেনেলটো ফ'ল' কৰি ৰাখিব। বাই বাই।